ধেমাজি জিলাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে পুনৰ দেখুৱালে এক ব্যতিক্ৰমী উদাহৰণ। পাঠ্যক্ৰমিক শিক্ষাৰ লগতে জৈৱিক কৃষিকৰ্মৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাৱলম্বিতাৰ নতুন দিশ উন্মোচন কৰিছে মহাবিদ্যালয়খনৰ সেউজী পাম উদ্যোগে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড ৰঞ্জিত শইকীয়াৰ নেতৃত্বত একাংশ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে বিশেষভাৱে নিয়োজিত পৱন শইকীয়াই মাটি চহ কৰি গঢ়ি তুলিছে এই সেউজীয়া বিপ্লৱ। জৈৱিক পদ্ধতিত উৎপাদিত ৰবি শস্যই এতিয়া কেৱল শস্যই নহয়, এইবোৰ হৈ পৰিছে শিক্ষাৰ এক বাস্তৱ পাঠশালা। এই শস্যসমূহেৰেই আৰম্ভ কৰে এখন মেলা সদৃশ সুলভ মূল্যৰ বজাৰ, য'ত ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতেৰে ছিঙি উৎপাদন কৰা শাক-পাচলি বিক্ৰী কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে শিকিছে আত্মনিৰ্ভৰতা আৰু জীৱনৰ প্ৰয়োজনীয় দক্ষতা। শিক্ষা বুলি ক'লে কেৱল শ্ৰেণীকোঠাৰ শিক্ষাতে সীমাবদ্ধ হ'ব নিবিচাৰোঁ। গতিকে সেই শিক্ষাৰ উপৰিও আমি কিছু প্ৰায়োগিক শিক্ষাৰ প্ৰয়োজন হয়। কেৱল চাকৰিমুখী শিক্ষাই আমাৰ শিক্ষাৰ আচল বৰ্তমান সময়ৰ যিটো গুৰুত্ব এইটো প্ৰদান নকৰে। গতিকে এই ক্ষেত্ৰত মই ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি শিক্ষাৰ উপৰিও কিছুমান প্ৰায়োগিক ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে মই সদায় প্ৰয়াস কৰি থাকোঁ। যোৱা বছৰ আপুনি দেখিছিলে যে মহাবিদ্যালয়ৰ আমাৰ যি চৌহদ আছে তাত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি কেনেধৰণে স্বাৱলম্বী হ'ব পাৰি, শাক পাচলি খেতি কেনেদৰে কৰে, এই কথাখিনিৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছিলোঁ। আৰু এই বছৰ দেখিছে আমাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ দ্বিতীয় চৌহদত, গান্ধীনগৰস্থিত দ্বিতীয় চৌহদত। আৰু এই চৌহদত আমি বিভিন্ন ধৰণৰ কৃষি কৰ্মৰ যোগেদি আমি বিগত প্ৰায় 5টা মাহ ইয়াতে কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আৰু এই কাৰ্যসূচীখিনিৰ ভিতৰত প্ৰধানতঃ আমি এইবছৰ মহাবিদ্যালয়ৰ প্ৰায় 2 বিঘামান মাটিত আমি কুঁহিয়াৰ খেতি ৰোপণ কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু এই কুঁহিয়াৰখিনি আমি 19 ডিচেম্বৰত যোৱা 2025 চনৰ 19 ডিচেম্বৰত আমি ৰোপণ কৰিছিলোঁ। আৰু আজি প্ৰায় আমাৰ উচ্চতাটো বাঢ়িছে। আমাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ এই আমাৰ কৃষি পামখন সম্পূৰ্ণভাৱে জৈৱিক হয় আৰু ইয়াত বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰা হৈছে। আৰু ই এটা আমাক অনুপ্ৰেৰণা দিছে আমাৰ মহাবিদ্যালয়খনৰ ফালৰ পৰা সকলোলৈকে খেতিৰ প্ৰতি এটা উৎসাহ যোগাই তুলিবলৈ সক্ষম হৈছে। তাৰপৰা আমাৰ এই পামখন আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ৰঞ্জিত শইকীয়া ছাৰৰ নেতৃত্বতে গঢ় লৈ উঠিছে। আৰু আমাৰ আৰু এখন কৃষি পাম আছে মিলনপুৰত সম্পূৰ্ণৰূপে জৈৱিকভাৱে বিভিন্ন ধৰণৰ শস্য কৰা হৈছে। আমাৰ ইয়াত যেনেকৈ শস্য জিকা, কুঁহিয়াৰ খেতিও আছে, ভেন্দি, তিয়ঁহ, তিতা কেৰেলা আৰু বিভিন্ন ধৰণৰ শাক পাচলি, বিলাহী, জাতিলাওকে আদি কৰি। ইয়াৰ পৰা আমাৰ চিলাপথাৰবাসী আমাৰ বজাৰখন ল'বলৈ আমি লাহে লাহে প্ৰস্তুত কৰিছোঁ আৰু